মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি লৈ আহিছোঁ তোমালোকৰ কাৰণে অসমীয়াৰ কেইটিমান অতি দৰকাৰী এটা শব্দত প্ৰকাশ কৰা শব্দ। আশা কৰোঁ তোমালোকে সম্পূৰ্ণৰূপে ভিডিঅ'টি চাবা। চোৱাৰ পিছত নিশ্চয়কৈ উপকৃত হ'বা। যি নিজে নিজে হয় স্বয়ম্ভু, যি দিনত এবাৰ মাত্ৰ আহাৰ কৰে একাহাৰী, বিপদৰ সময়ত ওলা বুদ্ধি প্ৰত্যুৎপন্ন মতি, যি জানিবলৈ ইচ্ছা কৰে জিজ্ঞাসু, যাৰ কথা লাগ বান নাই লপা বা চেলেপু, যি বাঢ়িবলৈ ধৰে বৰ্ধিষ্ণু, যি কথা লগাই ফুৰে খলুৱা, যি সহজে যি নাযায় অজীৰ্ণ বা গুৰুপাকী, যাক আগতে শুনা নাই অশ্ৰুতপূৰ্ব, ৰ'দত শুকা সৰিয়হৰ শুকান বতাহ কাহুদি, গাঁৱৰ মুখিয়াল ব্যক্তি গাঁওবুঢ়া, মাৰ সতিনীয়েক বিমাতা, শিং নথকা গৰু লাওমোৰা, গোটেই জীৱন জুৰি আজীৱন, খুজিলেও বা মাগিলেও ভিক্ষা নোপোৱা দুৰ্ভিক্ষ। জন্মৰ পৰা যি অন্ধ জন্মান্ধ, যি এটা চকুৰে নেদেখে কণা, দুই এটা চকুৰে নেদেখা লোক অন্ধ, যি মাটিৰে নিৰ্মাণ কৰা হয় মৃন্ময়, সকলোকে সমভাৱে দেখা সমদৰ্শী, যি মাটিৰ উৎপাদকা শক্তি নাই অনুৰ্বৰ, যাক বধ কৰিব পৰা নাযায় অবধ্য, যি বিদ্যা লাভ কৰিছে কৃতবিদ্য, যি খুব বেছি দীঘল নহয় নাতি দীৰ্ঘ, যাক নিমিষতে ভংগ কৰিব পাৰি ক্ষণভংগুৰ, যাৰ একো নাই নিশ্চ, য'ত যাব নোৱাৰি দুৰ্গম, য'ত যাব পাৰি সুগম, যি বহুত কথা কয় বহুবল কি, যি এই লোকৰ নহয় অলৌকিক, দেৱতাৰ গুণ সমৃদ্ধ দৈৱীয়, যি দুই হাত সমানে চলাব পাৰে সব্যসাচী।